नमस्ते। तो कैसे हैं आप लोग? तो आज আমি কথা পাতিম इंस्टाग्राम रील्सर বিষয়ে। तो बिना किसी देर किए शुरू करते हैं बिना किसी बकचोदी के। तो चलो वीडियो के अंदर। रखा हेडफोन तो लगाई लबा प्रथम बहुत दिनों मूৰত प्रथमबार কৈছো लगाई लबा কিন্তু হা। এই ভিডিওটো চোৱাৰ পিছত মই গম পালো যে তেলন নামৰ এটা বস্তু আছে আৰু সেই বস্তুটো আমাৰ ওচৰত নাই। আমি থাকাহেঁতেন আমি এনেকুৱা ভিডিঅ' বনাই কেতিয়াবা ফেমাছ হৈ গ'লো হয়। বেহেন চুদি লড়কি ভচৰি চুদি লড়কি এইবোৰে কৰি থাকিব হততি হা। এটি এনেকুৱা ছোৱালী হয় ফেমাছ হ'বলৈ কাৰণে নাংগাভি হৈ দিব। গম পালেই নহয়। उप्स सॉरी ਤੁਹਾਡਾ ਐਟੀটিউਡ ਮੇਰੀ ਜੁੱਤੀ ਥੱਲੇ ਆ ਗਿਆ সো স্যাড। এই ভিডিঅ'টো বাপেকে চোৱাৰ পিছত বাপেকৰ চকুত এই ভিডিঅ'টো পৰাৰ পিছত বাপেকে ভাবিছে কণ্ডম নামৰ বস্তুটো লৈ কেনে সেইদিনাখন এক ৰাতি এনে কষ্ট কৰিলোঁ কেলাছেট বৰবাদ তাহানি দুদিন দুই ৰাতি হিলাই শুই থকা মজাই বেলেগ আছিলে বুলিলে হয় বাপেকে বুলি মানে ভাবিছে আৰু বাপেকে। इतने काबिल बनो कि तुम्हारी एक्स का बेटा भी तुम्हें देखकर बोले এইটো দেখোন मार्क सुधू হয়। म्यूजिक काश ये मेरे पापा होते। ध्यान दे आज लोग मुझे पहचानते तेरे छावे से ज्यादा कमा মই কওঁৱে যে জংঘল গছ গছনি নাকাটিবা হা। তোমালোকে কেলে কাটা? এতিয়া দেখিলা নহয় এই জীৱ জন্তুবোৰ ৰাস্তালৈ ওলাই আহিছে হা। এই ইনষ্টাগ্ৰামলৈ ওলাই আহিছে। এতিয়া কি কৰিবা তোমালোকে হা? মই কৈছিলোঁ জংঘল চংঘল নাকাটিবা এইবোৰ হা। इतना चुभने लगा हूं सबको, छुरा तो नहीं हूं जानी, तुम जितना बताते हो मेरे बारे में इतना बुरा तो नहीं हूं। মই ভাবিছিলোঁ টিকটকটো যোৱাৰ পৰা বহুত মানে ল'ৰা ছোৱালী মানুহৰ পৰা মানে আকৌ পৰিৱৰ্তন হৈ ল'ৰালৈ ঘূৰি আহিব, কিন্তু মোৰ এই ভাবাটো ভুল আছিল। কাৰণ টিকটকটো গ'লহে যোৱাৰ লগে লগে বহুতকেইটা শ্বৰ্ট ভিডিঅ' বনোৱা এপছ আমাৰ ইণ্ডিয়াত ওলাই গ'ল হা। বেছিকৈহে মুজৰা কৰিবলৈ মানুহবোৰে চান্স পালে হয় নাই। देखा आपने लापरवाही का नतीजा है। ऐसे ही पोलियो की खुराक न लेने से पोलियो आपके बच्चे को पकड़ सकता है। सावधान रहे सतर्क रहे अपने बच्चों को पोलियो दीजिए। पोलियो से ऐसे रोगों से बचने के लिए आपकी बच्चे को पोलियो बहुत जरूरी है, पोलियो दीजिए। तो আজিলৈ खत्म बाय बाय टाटा गुड बाय। যদি ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি দিব কাৰ ওপৰত মানে ৰ'ষ্ট লাগে আপোনালোকক। তাহাত যদি আপোনালোকে কোনোবা নতুন হয় মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো দবাই থৈ যাবা। বেয়া নোপোৱা যদি আৰু ইমান কষ্ট কৰোঁ তোমালোকৰ কাৰণে কেলা ভিডিঅ'টো চাই কৰি ছাবস্ক্ৰাইবটো কৰি থৈ যাবা আৰু ন। তো বাই বাই।